হে গাইজ স্বাগতম টু আছাম বেষ্ট ব্লগ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে আৰু যিসকলে বেয়া চলি আছে সেইসকলৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সকলোৰে ভালে যাওক। তো গাইজ আজি হৈছে শিক্ষক দিৱস। মই পোনপ্ৰথমে মোৰ ফালৰ পৰা গাইজ সকলো ছাৰ বাইদেউসকলক মোৰ ফালৰ পৰা মানে শিক্ষক দিৱসৰ উপলক্ষে শুভেচ্ছা জনালোঁ। আৰু গাইজ আজি হৈছে মানে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম, আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মৰ দিনাখন কিয় মানে শিক্ষক দিৱস পালন কৰা হয় তাৰে মই গাইজ আজি দুআষাৰমান ক'ম, আৰু গাইজ লগতে স্কুলখনলৈ মোৰ যাম। তো গাইজ বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দুআষাৰ ক'ম। তো গাইজ মানে কি হৈছে 1888 চনত মানে তাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল গাইজ। আৰু গাইজ মানে তেওঁ মানে আৰু শিক্ষকতাৰ প্ৰতি আৰু লেখক হিচাপে আছিল। আৰু তেওঁ গাইজ মানে কি হৈছিল, তেওঁ মানে ভাৰতবৰ্ষৰ যে শিক্ষা ব্যৱস্থাটো আগুৱাই নিবলৈ তাৰে বাবে মানে তেওঁ গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লৈছিল। আৰু গাইজ মানে তাই কি হৈছিল, আৰু তেওঁ যেতিয়া মানে তাৰ জন্মদিৱসটো যেতিয়া মানে তাৰ মানে লগ বন্ধুসকলে মানে পালন কৰিব বিচাৰিছিল, তেতিয়া মানে তেওঁ কৈছিল যে মোৰ জন্মদিৱসটো মানে কি মোৰ জন্মদিৱসটো আপোনালোকে মানে তাৰ বন্ধুসকলক কৈছিল আৰু গাইজ মানে মোৰ জন্মদিৱসটো মানে শিক্ষক দিৱস হিচাপে পালন কৰা। তেতিয়া মানে পোনপ্ৰথমে মানে 1962 চনত 5 ছেপ্টেম্বৰ তাৰিখে মানে পালন কৰা হৈছিল। আৰু গাইজ এনেকৈয়ে মানে পালন কৰি আছে আৰু ভৱিষ্যতেও এনেকৈয়ে পালন কৰি থাকিব। তো গাইজ এইখিনিয়ে, আৰু মই স্কুললৈ যাওঁ। তো গাইজ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে মানে ভিডিঅ'টো, আৰু গাইজ যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো বজাই থ'ব, আৰু কাৰণ এনেকুৱা নতুন নতুন ব্লগ পাবলৈ। তো গাইজ এতিয়া আমি আমাৰ স্কুলখনলৈ যাওঁ। তো ব্লগ, আৰু গাইজ এয়া হৈছে আলুখুন্দা দলংখন চাওক গাইজ, আৰু এটা চিনেমেটিক শ্বট হৈ যাওক ইয়াত। গাইজ ফাইনেলি আমাৰ স্কুলঘৰলৈ আহি পালোঁ, আৰু গাইজ ইয়াত ডেক'ৰেশ্যন কৰি দিছোঁ পুৰা গেটখন। আৰু গাইজ স্কুলত আহি পালোঁ, এটা চিনেমেটিক শ্বট চাওক আপোনালোকে। গাইজ আমার আগত আছে এই আৰু গাইজ পুৰা আজি বহুতে গৰম দিছে আৰু পুৰা গৰম লাগি আছে, আৰু সেইবাবে আমি পুৰা চাইডত আহি পুৰা বহি আছোঁ। আৰু এয়া লগসকল আছে গাইজ। আৰু গাইজ চাওক আলুখুন্দাৰ ফিল্ডখন কেনেকুৱা হৈছে, পানী পানী হৈ গৈছে। আৰু গাইজ সেইফালে থকাতে মানে এইফালে মানে কি মালাৰ্পণ হৈ যাব ধৰিছে, আৰু গাইজ পুৰা আহিলোঁ ইয়াতে। তো চাওক গাইজ ইয়াত মানে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ মানে মাল্যাৰ্পণ কৰি আছে, আৰু সকলো যি আমাৰ ছাৰসকলে পুৰা মাল্যাৰ্পণ কৰি আছে। আৰু গাইজ আৰু মাল্যাৰ্পণ কৰা হৈ গ'ল, আৰু আমি ইয়াতে মানে নাথাকোঁ আৰু ৰুমত যাওঁ অকণমান, মানে বহুত গৰম দিছে গাইজ। তো গাইজ আমাৰ এইটোৱে ৰুমটো গাইজ, আমি য'ত পঢ়িছিলোঁ ক্লাছ 10ত। গাইজ এইটো A ছেকশ্যন আছিল, আৰু এইফালেতো B ছেকশ্যন। আৰু গাইজ ইয়াত আমি বহিছিলোঁ, একদম লাষ্ট বেঞ্চ আছিলোঁ গাইজ, একদম লাষ্ট বেঞ্চ। ऐसे में बड़ा सख्त लौंडा हूं, लेकिन यार यहाँ में আৰু এইফালে পুরো বৰ্ষণ আছিলে একদম। আৰু এতিয়া আগতো আমি যেতিয়া পঢ়িছিলোঁ তেতিয়াতো একদম ফেন চেন নাছিলে, তো এতিয়া গাইজ ফেনো দি দিলে, মানে ভাল ৰিজাল্ট এইবাৰ হৈছে না, সেইবাবে আৰু মানে ফেনবিলাক দি দিলে। চাওক এতিয়া পুৰা চাৰিওফালে ফেন হ'ল। মানে গাইজ কেনেকুৱা, আমি মানে য'ত থাকোঁ তাতেতো মানে বস্তুবিলাক নাপাওঁৱে, যেতিয়া মানে নতুন নতুন কৰি ওলাই যাওঁ মানে সেই স্কুলখনৰ পৰা, তাতে মানে সেইবিলাক সুবিধাবিলাক আহে আৰু গাইজ তেনেকুৱা। আৰু গাইজ এতিয়া মানে সমবেত সংগীতটো আৰম্ভ হৈ গ'ল। চাওক সমবেত সংগীতটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই গাইজ। নৱজন জীৱনৰে অভিনৱ
ধন্যবাদ। মুখ্য অতিথি আচ্ছা ভাই এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ আন এজন জ্যেষ্ঠ শিক্ষাগুৰু ইতিমধ্যে ৰিটায়াৰ্ড হৈছে। এইবাৰ আমি সম্বৰ্ধনা জনাম গড়াইমাৰী এম ই মাদ্ৰাছাৰ। এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ এছএনচিৰ সন্মানীয় সভাপতি মহোদয়। আমাৰ এইবাৰ সম্বৰ্ধনা জনাম মিলন সম্বৰ্ধনা জনাম মিলন গড়াইমাৰী এম ই মাদ্ৰাছাৰ জ্যেষ্ঠ শিক্ষাগুৰু দেৱানন্দ ৰায় ছাৰ। তেখেত আৰু গাইজ মানে এনেকৈ সকলো ছাৰ বাইদেউসকলক মানে সন্মান দিলে এখন গামোচাৰে। আৰু গাইজ এয়া আমাৰ পেকেট লাঞ্চ দি আছে। পেকেট লাঞ্চটো নাই গাইজ, তো আগতে শেষ পাই গ'ল। এয়া লৈ আহিল আকৌ চিঙিৰাই মানে হাততে দিয়ে গাইজ। তো মানে কি হ'ল মানে সকলোবোৰ মানে ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ গাইজ। তো ডেন্স চেন্স হ'ল, আকৌ ফাংচন চাংচন মানে এনেই এটা সৰু সুৰা গায়ক আনিছিল আৰু সেনেকুৱা কৰি মানে গান চান গোৱাল। আৰু গাইজ এনেকুৱা মানে গান চান হ'ল। আৰু এতিয়া মই ঘৰত আহি গ'লোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। আৰু গাইজ ভিডিঅ'টো কেনেকুৱা পালে তো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু গাইজ এনেকুৱা নতুন নতুন ভিডিঅ' আহি থাকিব। তো গাইজ আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে তো গাইজ তো কমেণ্ট এটা কৰি জনাই দিব। আৰু গাইজ আজিলৈ বাই। लगा हुआ जो लिखता हर बात पे मिलूंगा मैं मरा हुआ नशेड़ियों के साथ में उस रात में मौजूद था जो तेरा है वजूद बेटे नाचते हैं तेरे जैसे लड़के मेरी